নমস্কাৰ মই কৃষক বন্ধু আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' লৈ আপোনালোকক মই লৈ যাব বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰ ফাললৈকে চাই থাকিব। আমি আলু নিজে তৈয়াৰ কৰি বিধান কেনেকৈ ৰাখোঁ তাৰে কিছু মই দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আলুৰ বিধান আমি এনেকৈ ৰাখিছোঁ। এইবিলাক দেখা পাইছে, এইবিলাক এনেকৈ টপা, এনেকৈ আমি টপা ৰাখিছোঁ 1 2 3 4 এনেকৈ মোটামুটি 1 2 3 4 5 6 7 8 9টা টপা ৰাখিছোঁ। আমি 9টা টপাত প্ৰায় 1.5 পাল্লা 2 পাল্লা কোনোবাটোত 1 পাল্লাৰ বেছি থাকে এনেকৈ দেখিছে। এনেকৈ আমি টপা ৰাখিছোঁ।